কিন্তু ইয়াত দেখা গ'ল যে এই তিনিজনৰ ভিতৰত চবতকৈ নিকৃষ্ট যোৱাকালি পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়াই আমাৰ BTCৰ প্ৰাক্তন ডেপুটি চিফ খাম্পা বৰগোহাঁই ডাঙৰীয়াক বেয়া অভিযোগ আনিছে। এই অভিযোগখিনি মানে মিছা, বহুত ধৰণৰ মানে কিবা কিবি কৈ আছে, বেয়া কথাবিলাক কৈ আছে। তো মানে চব কথাবিলাক ভিত্তিহীন। আমাৰ BPF দলৰ এজন সদস্য নহয়, কিয় নহয়, তথাপি সি টিকেট বিচাৰিছে। এই হিচাপে একেটাৰ মানে কেণ্ডিডেট হিচাপে লিষ্টত আনিছোঁ। আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই এটা আমাৰ পাৰ্টিৰ মাজত এটা ডেমক্ৰেচিটিটো আজি পালন কৰিছে, বজাই ৰাখিছে যে যিয়ে টিকেট খেলিব বিচাৰিছে দৰখাস্ত দিয়ক। এইমতে যোৱা 84তম আমাৰ CWC চিটিঙত দৰখাস্তবিলাক তিনিটা আহিছে। এটা খাম্পা বৰগোহাঁই ছাৰত দিছে, এটা প্ৰমীলা বাইদেৱে দিছে, আৰু এটা হ'ল পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছে দিছে। তো কাক দিব কাক দিয়া নহ'ব এইটো আমাৰ এটা পেনেল আছে, আমাৰ এটা কোৰ কমিটি আছে, ইয়াৰ আলোচনা কৰি আমি টিকেটটো দিয়া হ'ব। তো ইয়াৰ আগতে আজি এই মেছ ডাঙৰীয়াই কিবা কিবি কৈ নিজক মানে ওপৰত লৈ যাব খুজিছে, বা চবতকৈ তিনিজনৰ ভিতৰত চবতকৈ নিজে মেধাৱী বা চবে মানে শ্ৰেষ্ঠ বুলি দেখাব খুজিছিল। কিন্তু ইয়াত দেখা গ'ল যে এই তিনিজনৰ ভিতৰত চবতকৈ নিকৃষ্ট আবেদনকাৰী ব্যক্তি হ'ল পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছ। এজেণ্টে ক'ব লাগিব আজি নিশ্চয় এই UPPL বা BJP দলে তাক উচ্চতনি দিছে। তাৰ উচ্চতনিতে এইবাৰ টকা পইচা লৈ পেলাই এইবিলাক কথাবিলাক মানে কোৱা আৰম্ভ কৰিছে। আমাৰ BPF দলৰ কিবা বিয়াত সোমাব খুজি আছে। তো আমিও ইমান বুৰ্বক নহয়। আমি আজি যুৱ BPF হৈ আমাৰ হাইকমাণ্ডক অনুৰোধ জনাইছোঁ যাতে এই মেছ ডাঙৰীয়াৰ যিটো আবেদন, এই আবেদনটো মানে ৰেজেক্ট কৰিব লাগে আৰু পেনেলিছো আনিব নালাগে। আৰু কোৰ কমিটিৰ যিটো মিটিং হ'ব, চিলেকশ্যন বৰ্ড যিটো আছে আমাৰ টিকেট চিলেকশ্যন বৰ্ড, যাতে ইয়াত তাৰ নাম প্ৰসংগটো আহিব নালাগে, আলোচনাতে আহিব নালাগে। ইয়াৰ কাৰণে আমাৰ হাইকমাণ্ডক অনুৰোধ জনাইছোঁ। কোনো ব্যতিক্ৰম নহয়। আজিৰ তাৰিখত চবেই বুজি পায় যোৱা 10 বছৰ হীৰা চৰণীয়া ডাঙৰীয়াই ৰাইজক কেনেকৈ বা কয় বড়ো অনাবড়োৰ কৈ পলাৰাইজেশ্যন কৰি জিকিব পাৰিলে। এই পৰিৱেশ আজিৰ তাৰিখত নাই। চবেই বুজি পাইছে, আজি আদিবাসীসকলে বুজি পাইছে যে আদিবাসীসকলৰ যি সমস্যা, মাটিৰ সমস্যা হওক, জনজাতিকৰণৰ কথাই হওক, আমাৰ ৰাজবংশীসকলৰ সমস্যা, বেংগলীসকলৰ বতাৰ্চৰ সমস্যা, বহুত সমস্যাবিলাক মই মানে 2-3 দিনৰ ভিতৰত, 2 মাহৰ ভিতৰত বা 1 বছৰৰ ভিতৰত মানে সমস্যাটো সমাধান কৰি দিম বুলি আজি নৱকুমাৰ চৰণীয়া ডাঙৰীয়াই কৰিছে। কিন্তু আজিৰ তাৰিখত 1% সমাধান হোৱা নাই। এই 10টা বছৰত এই বেতন খাই থাকিল। প্ৰতি বছৰত 5 কোটি টকা কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ কাৰণে দিছিল। এইখিনিও আমাৰ কোকৰাঝাৰ অঞ্চলত এটাও লাইকুটা আমি দেখিব নোৱাৰোঁ। বছৰত 5 কোটি টকা কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ কাৰণে দিছিল। এইখিনিও আমাৰ কোকৰাঝাৰ অঞ্চলত এটাও লাইকুটা আমি দেখিব নোৱাৰিলোঁ। তো আজি বেকাৰ হ'ল। এই আমাৰ BTC অঞ্চলৰ ৰাইজৰ কাৰণে এটা ডাঙৰ ক্ষতি হৈ গ'ল। তো ইয়াৰ কাৰণে আজি BTC অঞ্চলত বসবাস কৰা আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি এটা মানে ভাবিবলৈ বাধ্য হৈছে, ইয়াত কোনো মানে জাতিৰ নামত ৰাজনীতি নচলে। ইয়াত BTCবাসী হিচাপে উন্নয়নহে বিচাৰে। ইয়াত জাতিসকলে শান্তিভাৱে জীয়াই থকাটো বিচাৰে। আৰু এই অঞ্চলত মাটি বাৰী জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে ৰাইজে আজি বিচাৰি আছে। ইয়াৰ কাৰণে আজি BPF দলকে বিচাৰিছে, আকৌ হাগ্ৰামা মহিলাৰ হাতটো মজবুত কৰিব বিচাৰিছে। ইয়াৰ কাৰণে আজিৰ তাৰিখত কোনোবা হীৰা চৰণীয়াই কওক বা পৃথিৱীৰাজ মেছ ডাঙৰীয়াই কওক, এই যদি ইণ্ডিপেণ্ডেণ্ট খেলে আজিৰ তাৰিখত 100টা ভোট পাব নাই মোৰ সন্দেহ আছে। তো গতিকে এটা কি কৈ আছে মানে কি নিজে মানে কিবা কিবি কথা কৈ পেলাই আজি BPF দলৰ আঁতৰি থাকিবৰ কাৰণে কিবা কিবি অভিযোগ আনি আছে। তো এই অভিযোগ আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। আমাৰ হাগ্ৰামা মহিলাৰে যি ব্যক্তিক দিব, মেধাৱী আমাৰ এটা মানে সুচৰিত্ৰৰ মানুহ, যি মানুহে আমাৰ BTC সৃষ্টি কৰিছিল, হাগ্ৰামা মহিলাৰ লগত মানে ৰাইট সাইড বা বাই সাইড থাকি পেলাই আজি কাম কৰিছিল, সেই ব্যক্তিকে দিব, আন্দোলনকাৰী ব্যক্তিকে দিব। আপনি তার মানে খাম্পা বৰগোহাঁইৰ নামটো ক'ব বিচাৰে নেকি? এটা কোনো ফাইনাল কথা নাই। আমাৰ পৃথিৱীৰাজ দেৱ মেছক বাদ দিলে আজি প্ৰমীলা ৰাণী বাইদেউতো কম নহয় আন্দোলনত, বৰদফা অফিনত ব্ৰহ্মৰ লগতো কাম কৰি আহিছে। খাম্পা বৰগোহাঁইতো হাগ্ৰামা ছাৰ মহিলাৰীৰ লগত
মানে লেফ্ট ৰাইট থাকি পেলাই কাম কৰিছে কোনো কম নহয় তো এই দুজনৰ মাজত যিকোনো খালি পৃথ্বীৰাজ নাৰায়ণ মেচক বাদ দিব লাগে এই দুজনৰ ভিতৰত যিকোনো এজন ব্যক্তিক দিলে আমাৰ BTC বাসীয়ে খুচি হ'ব আমাৰ যুৱকসকলে কাম কৰিব আমাৰ ৰাইজে কাম কৰিব আমাৰ তৃণমূল পৰ্যায়ত বুথ লেভেলৰ কাম বুথ পৰ্যায়ৰ আমাৰ কৰ্মীবিলাকে দিনে ৰাতি কাম কৰি হাজাৰ হাজাৰ ভোটত নিয়াৰ এবাউট 1 লাখ ভোট বেছি পাই জিকি যাব এইটো আমি আশাবাদী আচ্ছা ইতি জয়ন্ত বসুমতাৰীৰ কিবা ফেক্টৰ হ'ব নেকি BPF-ৰ কাৰণে ইলেকশ্যনত চবে ফেক্টৰ হয় আমি আমাৰ যিটো অপজিট পাৰ্টি আমি দুৰ্বল কৰি ভাবা নাই দুৰ্বল কৰি ভাবা নাযায় যদি আমাৰ যদি দুশ্মন আছে এই দুশ্মন নিজৰকে যদি শক্তিশালী ভাবিলেহে আমি যুদ্ধটো মানে প্ৰিপাৰেশ্যনটো মানে বেছিকৈ কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি ফেক্টৰে হয় তো ফেক্টৰ হ'লেও আমাৰ কাৰণে ইমান ফেক্টৰ নহয় আমি মানে ৰাইজৰ সঁহাৰিত ৰাইজৰ যিটো সহায় ৰাইজৰ যে মহামূল্যৱান ভোট ৰাইজে জিকাব BPF দলক ৰাইজে জিকাব এইটো আমি আজি বিশ্বাস হৈছে আমাৰ আত্মবিশ্বাস আছে আমি জিকি যাম যেনেকৈ মানে কোনো ব্যক্তিক আমি ফেক্টৰ নহয় বুলি নকওঁ যেনেকৈ আজি যুদ্ধ চলি আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ৰাছিয়াৰ চব প্ৰেচিডেণ্টে কৈছিল ভ্লাদিমিৰ পুটিন ডাঙৰীয়াই যে 30 দিনত ধ্বংস কৰিম ইউক্ৰেইনক আজি 2 বছৰ হৈ গ'ল 2 বছৰ উকুলি যাব ধৰিছে তথাপি আজি যুদ্ধ চলি আছে জেলেনস্কি আজি হাৰ মানা নাই তো আজি আমিও যোৱাবাৰত আমি BPF দলে চৰকাৰ গঠন কৰাব পৰা নাই 17টা জিকা সত্ত্বেও আজিও আমিও মানে চৰকাৰ গঠন কৰিম আমি 2025টো খাটাং হৈ আছে ৰাইজে আমি আমাৰ BPF দল সঁহাৰি জনাইছে আমি ৰাইজৰ সহায়ত ৰাইজৰ আশীৰ্বাদত আমি চৰকাৰ গঠন কৰিম ৰাইজৰ অভাৱ অভিযোগ আমি পূৰণ কৰিম আমি মহিলা সবলী কৰিম মহিলা এম্পাৱাৰমেণ্ট এইটো কৰিম আমাৰ যুৱসকলক এম্পাৱাৰমেণ্ট কৰা আমাৰ যুৱসকলক হাতত কাম দিম টিকা টুকলি দিব লাগে আমি দিম চাকৰি বাকৰি দিব লাগে আমি দিম পৰ্যায়ক্ৰমে যি ব্যক্তিৰ যি প্ৰযোজ্য হয় এই কামবিলাক আমি কৰি থাকিম আজিৰ তাৰিখত প্ৰমোদ বড়োৰ নিচিনা আজি কোটি কোটি থকা BTCৰ বাহিৰত কোন মাজুলী শিৱসাগৰ নলবাৰী বৰপেটা আজি গুজৰাট হাৰিয়ানা আজি বেংগল শিলিগুৰি কণ্ট্ৰেক্টাৰক দি পেলাই আমাৰ যুৱসকলক আজি বঞ্চিত কৰি ৰাখিছে ইয়াৰ কাৰণে আজি যুৱতীসকলে আজি বিচাৰ বিবেচনা কৰি আজি গম পালে যে প্ৰমোদ বড়ো চৰকাৰ যদি BTCত চলি থাকে যুৱসকল অন্ধকাৰ ইয়াৰ কাৰণে আজি নিয়াৰ এবাউট লাখত মানে আমাৰ যুৱতীসকলে যিসকল BA পাছ কৰিছে MA পাছ কৰিছে BA পঢ়ি আছে যিসকল 18 বছৰ ক্ৰছ হৈ গ'ল ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল এখেতসকলে আমাৰ দলত যোগদান কৰি আছে